নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তেতিয়ালৈকে সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু শেষত জনাব ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে। তেনেহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বাথৌ পূজাৰ পিছদিনা ২৬ জানুৱাৰী আৰু সেইদিনা আমাৰ মন্দিৰতে বাথৌ মন্দিৰতে লটাৰী খেল আৰম্ভ হৈছে আৰু লটাৰী খেল আপোনালোকক দেখুৱাইছোঁ। চাওক সম্পূৰ্ণ ভিডিঅ'টো আৰু কি কি দেখুওৱা নেদেখুওৱা সকলোখিনি দেখুৱাই থাকিম এই ভিডিঅ'টোত। তেতিয়ালৈকে চাওক বাৰু ভিডিঅ'টো। আৰু এয়া লটাৰী খেলৰ 10টা পুৰস্কাৰ আছে আৰু 10টা পুৰস্কাৰৰ নম্বৰ এনেধৰণে লিখা হৈছে আৰু টিকেটৰ নম্বৰো ইয়াত লিখিব। যিসকলে পাব আৰু তেওঁলোকে ইয়াৰ পৰাই লৈ যাব পাৰিব কণ্টেক্ট কৰি। থাকিব আৰু বাহিৰা মানুহ দিয়ক বাহিৰা মানুহ তাতে এই টিকটটো ঘূৰি থকাৰ কাৰণে এয়া এই 10 নম্বৰ খেল টানিব। কি নাম আছিল? পুলিশ নামটো কওক, নম্বৰটো কওক, ফোন নম্বৰটো কওক, নম্বৰটো কওক। 1930 আৰু ফোন নম্বৰটো কওক, ফোন নম্বৰ কওক। ইয়াতে 10 নম্বৰ পাইছিলোঁ। ফোন নম্বৰটো কওক। ঠিক আছে। এই বৰ্ডাৰ খুলি দিছে তাত, বৰ্ডাৰ খুলি আছে। 10 নম্বৰ পুৰস্কাৰ। এতিয়া ভাগ্যৱান ব্যক্তি ভাগ্যৱান ব্যক্তি এতিয়া 9 নম্বৰ পুৰস্কাৰ আমি আগবঢ়াইছো। নম্বৰটো 1930 এয়াৰ 10 নম্বৰ খেল 10 নম্বৰ পুৰস্কাৰ 5 কিলো জহা চাউল সুন্দৰভাৱে লৈ যাওক। আজি এসাঁজ বনাই খাওক, সুন্দৰভাৱে লৈ যাওক, এসাঁজ বনাই খাওক। ছাত্ৰ লটাৰী কেমেৰাছ এয়া আহি আমি 9 নম্বৰ খেল 1 6 5 6 1 6 5 6 এয়া নৱম পুৰস্কাৰ ভাগ্যৱান পুৰুষ। এতিয়া সস্ত খেলা প্ৰেমিক ৰাইজ খুব স্পীডি খুব অনতিপলমে খেলটো গৈ আছে। অলপ ঘটাই দিয়কচোন, ভাগ্যটো তলত আছে নেকি কাৰোবাৰ, অলপ ঘটাই দিয়ক। এইটো ষষ্ঠ পুৰস্কাৰ ফৌকামাছ সমগতি জঁপিয়াই আছে। এয়া আপোনালোকে বনাই খাব দেই সুন্দৰ বহাগ মাহত। এয়া ফৌকামাছ, তেজৰ ফৌকামাছ। তৃতীয় খেলত আমি ভৰি দিছোঁহি। তৃতীয় খেল মেখেলা চাদৰ এযোৰ দেই, এইটো এখন নহয়। এইটো
তৃতীয় পুৰস্কাৰ নম্বৰটো আহি আছে 1811 1811 সুন্দৰ দীপাংকৰ দাস ভাগ্যৱান আছে নেকি ইয়াত দীপাংকৰ দাস এতিয়া আমি আহি 2 নম্বৰ পুৰস্কাৰলৈকে আহি আৰু এয়া পিছদিনাৰ দৃশ্য দেখুৱাইছোঁ আৰু পিছদিনা আমাৰ ঘৰত ফুলৰ বেপাৰী আহিছিল আৰু ইমান ধুনীয়া ধুনীয়া ফুল আনিছে আৰু সেইকাৰণে ভিডিঅ' নকৰি নোৱাৰিলোঁ সেইকাৰণে ভিডিঅ' কৰি ৰাখি থলোঁ আৰু আপোনালোককো দেখুৱালোঁ কেনেকুৱা লাগিছে জনাব ফুলবোৰ আৰু আহিয়ে থাকে বেপাৰীজন আমাৰ ঘৰলৈ আৰু এনেদৰে খুব ফুল আনে আৰু সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখি থলোঁ তাৰপিছতে আহিলে মেখেলা চাদৰৰ বেপাৰী আৰু বহুত ধুনীয়া ধুনীয়া মেখেলা চাদৰ আনিছে আৰু আপোনালোককো বোলো দেখুৱাওঁ সেইকাৰণে অলপ ভিডিঅ' কৰি ৰাখি থলোঁ তাৰপিছতে এয়া হাফলঙৰ দৃশ্য দেখুৱাইছোঁ হাফলঙলৈ ভাইটি গৈছিলে আৰু ভাইটিয়ে এনেদৰে অলপ ভিডিঅ' কৰি আনিছে আৰু সেইকাৰণে আপোনালোকক অলপ ভিডিঅ'খিনি দেখুৱাই দিলোঁ আৰু খুব ভাল লাগিছে জেগাখিনি সেইকাৰণে আপোনালোককো বোলো দেখুৱাওঁ অলপ इंग्लिश मीडियम इंग्लिश मीडियम नापाय ना लेटार मार्क पास कर ट्रेजारी ना ट्रेजारी डेपुटी कमिशनार हाँ 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 গাধ না এইটো 10 না ডাঙৰ বহুত ডাঙৰ এইটো ব্ৰিজ দেখিছে নে আপুনি এইটো ব্ৰিজ প্ৰায় এনেকৈ যাব নদীটো ডাঙৰ আছে না মাছ আছে নেকি ইয়াত ন মাছ আছে মাছটো এনেকৈ মাৰিবলৈ নিদিয়ে আপোনাৰ এইটো ব্ৰিজটো বন্ধ কৰি দিব পানী পুৰা আজি মাৰিবলৈ দিলে ন নেক্সট টাইমত আপোনাৰ এফালে দিব এফালে নিদিয়ে কি দি বন্ধ কৰি দিয়ে এইটো কি দি বন্ধ কৰি দিয়ে জাল দি পেলাই না মতলব এইটো মাছ এফালে যাব নোৱাৰে তাৰপিছত আকৌ এইটো চাইড বন্ধ কৰি দিব আৰু সেইফালে মাৰিব লাগিব মাৰা মানুহ পায় আমি
আৰু এয়া বাথৌ পূজা যিসকল বড়ো সমাজ এখন আছে আৰু সেই সমাজৰ মানুহখিনি ইয়াতে মিলি-জুলি খানা খাইছে আৰু প্ৰত্যেক বছৰে এনেদৰে খায়। বাথৌ পূজা পাতাৰ পিছদিনা এনেদৰে খানা খায়, সেইকাৰণে অকণমান দেখুৱাই দিলোঁ আপোনালোকক।